হেল্ল' এভৰিৱান, ৱেলকাম টু এফেয়াৰ্ছ হাব। নমস্কাৰ বন্ধুসকল, এফেয়াৰ্ছ হাবৰ এটা নতুন এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এপিছডটোত মই লৈ আহিছোঁ কিছুমান ইম্পৰ্টেণ্ট ডেইজ এণ্ড ইভেণ্টছ সম্পৰ্কীয় জিকে। এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। জানুৱাৰী মাহৰ যিবিলাক ইম্পৰ্টেণ্ট ডেইজ সেইবোৰ হ'ল 4 জানুৱাৰী ইণ্টাৰনেশ্যনেল ব্ৰেইল ডে, অৰ্থাৎ ব্ৰেইল পদ্ধতি, যিটো আমি জানো অন্ধ লোকসকলে যিটো পদ্ধতিৰে শিক্ষা গ্ৰহণ কৰে, সেই তাৰ ওপৰতে 4 জানুৱাৰী দিনটো উদযাপন কৰিবলৈ দিয়া হৈছে। 10th জানুৱাৰী ৱৰ্ল্ড হিন্দী ডে, 12th জানুৱাৰী নেশ্যনেল য়থ ডে, অৰ্থাৎ ভাৰতবৰ্ষৰ যুৱ দিৱস, 15 জানুৱাৰী আৰ্মি ডে ভাৰতবৰ্ষৰ, 24 জানুৱাৰী নেশ্যনেল গাৰ্ল চাইল্ড ডে, 25 জানুৱাৰী নেশ্যনেল ভোটাৰ্ছ ডে, নেশ্যনেল টুৰিজিম ডে। ভোটাৰ দিৱস আৰু পৰ্যটন দিৱস 25 জানুৱাৰী একেদিনাই পালন কৰা হয়। 28 জানুৱাৰী হৈছে ডাটা প্ৰটেকশ্যন ডে। এতিয়া আহোঁ ফেব্ৰুৱাৰী মাহৰ যিবিলাক ইম্পৰ্টেণ্ট ডেইজ আছে সেইবিলাকলৈ। 2nd ফেব্ৰুৱাৰী হৈছে ৱৰ্ল্ড ৱেটলেণ্ডছ ডে, 4th ফেব্ৰুৱাৰী ৱৰ্ল্ড কেঞ্চাৰ ডে, 20th ফেব্ৰুৱাৰী ৱৰ্ল্ড ডে অফ ছ'চিয়েল জাষ্টিছ, 21st ফেব্ৰুৱাৰী ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে, অৰ্থাৎ বিশ্ব মাতৃভাষা দিৱস, 22nd ফেব্ৰুৱাৰী ৱৰ্ল্ড স্কাউট ডে, 27 ফেব্ৰুৱাৰী ছাষ্টেইনেবল এনাৰ্জি ডে। বৰ্তমান বহনক্ষম শক্তিৰ সন্ধান কৰি থকা হৈছে, যিহেতু পৃথিৱীত বিভিন্ন ধৰণৰ সমস্যাসমূহ, পাৰিৱেশিক সমস্যাসমূহ বাঢ়ি আহিছে, যেনেকৈ গোলকীয় উষ্ণতা বৃদ্ধি, প্ৰদূষণ ইত্যাদি। তাৰ বাবে ছাষ্টেইনেবল এনাৰ্জি খুবেই প্ৰয়োজন, সেয়েহে এই দিনটো উদযাপন কৰাটো খুবেই প্ৰয়োজনীয়। ইয়াৰ পাছত আহোঁ আমি মাৰ্চ মাহৰ যিবিলাক ইম্পৰ্টেণ্ট ডেইজ আৰু ইভেণ্টছ সেইবিলাকলৈ। 3rd মাৰ্চ হৈছে ৱৰ্ল্ড ৱাইল্ড লাইফ ডে, 8th মাৰ্চ ইণ্টাৰনেশ্যনেল উইমেন্স ডে, 14th মাৰ্চ হৈছে পাই ডে আৰু ইণ্টাৰনেশ্যনেল ডে অফ একশ্যন ফৰ ৰিভাৰ্ছ, অৰ্থাৎ নদীবিলাকৰ সংৰক্ষণৰ কাৰণে যিবিলাক কাম হাতত লোৱা হ'ব, সেই দিনটোত কিছুমান বিশেষ থিম লৈ তাৰ সম্পৰ্কে ডিছকাশ্যন কৰা হয় বা নদী সম্পৰ্কীয় সজাগতা ল'বলৈ এই দিনটো উদযাপন কৰা হয়। 15th মাৰ্চ হৈছে ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে, অৰ্থাৎ উপভোক্তাসকলৰ কিছুমান অধিকাৰ আছে আৰু সেই অধিকাৰসমূহ কেনেকৈ সংৰক্ষণ কৰিব পাৰি তাৰ ওপৰতে এই দিনটো উদযাপন কৰা হয়। 20th মাৰ্চ হৈছে ইণ্টাৰনেশ্যনেল ডে অফ হেপিনেছ, 23 মাৰ্চ হৈছে ৱৰ্ল্ড ৱাটাৰ ডে, বিশ্ব জল দিৱস, 27th মাৰ্চ হৈছে ৱৰ্ল্ড থিয়েটাৰ ডে। এপ্ৰিল মাহৰ ইম্পৰ্টেণ্ট ডেইজ এণ্ড ইভেণ্টছবিলাক হৈছে 2nd এপ্ৰিল ৱৰ্ল্ড অটিজম এৱাৰনেছ ডে, 4th এপ্ৰিল ইণ্টাৰনেশ্যনেল ডে ফৰ মাইন এৱাৰনেছ, 5th এপ্ৰিল নেশ্যনেল মেৰিটাইম ডে, 7th এপ্ৰিল ৱৰ্ল্ড হেল্থ ডে, 18th এপ্ৰিল ৱৰ্ল্ড হেৰিটেজ ডে, 23rd এপ্ৰিল হৈছে ৱৰ্ল্ড আৰ্ট ডে, অৰ্থাৎ ধৰিত্ৰী দিৱস। আমাৰ পৃথিৱীখনৰ ভালৰ কাৰণে যিখিনি কাম কৰিব লাগে বা সজাগতা আনিব লাগে, সেই সম্পৰ্কে কিছুমান থিম লৈ এই দিৱসটো পালন কৰা হয়। 24th এপ্ৰিল হৈছে নেশ্যনেল পঞ্চায়ত ডে, 25th এপ্ৰিল ৱৰ্ল্ড মেলেৰিয়া ডে। মে' মাহৰ ইম্পৰ্টেণ্ট ডেইজবিলাক হৈছে 1st মে ইণ্টাৰনেশ্যনেল লেবাৰ ডে, আমি জানো এইটো বিশ্ব শ্ৰমিক দিৱস, 3rd মে প্ৰেছ ফ্ৰীডম ডে, 8th মে ৱৰ্ল্ড ৰেড ক্ৰছ ডে, 11th মে হ'ব লাগিছিল এইটো নেশ্যনেল টেকন'লজি ডে, 12th মে ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে, 21st মে এণ্টি টেৰৰিজিম ডে আৰু 31st মে হৈছে এণ্টি টবাকো ডে। জুন মাহৰ যিবিলাক ইম্পৰ্টেণ্ট ডেইজ এণ্ড ইভেণ্টছ সেইবোৰ হ'ল 3rd জুন ৱৰ্ল্ড বাইচাইকেল ডে, 5th জুন আমি সকলোৱে জানো বিশ্ব পৰিৱেশ দিৱস, 7th জুন হৈছে ৱৰ্ল্ড ফুড ছেফটি ডে, 8th জুন হৈছে ৱৰ্ল্ড অ'চেনছ ডে, অৰ্থাৎ মহাসাগৰসমূহৰ ওপৰত এইটো দিন উদযাপন কৰা হয়। মহাসাগৰসমূহক কেনেকৈ সংৰক্ষণ কৰিব, এতিয়া পাৰিৱেশিক যিবিলাক সমস্যাৰ দ্বাৰা আক্ৰান্ত হৈছে মহাসাগৰসমূহ, তাৰ পৰা কিদৰে বচাব, সেই সম্পৰ্কে এই দিন পালন কৰা হয়। 14th জুন হৈছে ৱৰ্ল্ড ব্লাড ডনাৰ ডে, এইটো খুবেই ইম্পৰ্টেণ্ট, পৰীক্ষাত আহে। 20th জুন ৱৰ্ল্ড ৰেফিউজি ডে, 21st জুন হৈছে ইণ্টাৰনেশ্যনেল য়োগা ডে। জুলাই মাহৰ যিবিলাক ইম্পৰ্টেণ্ট ডেইজ হৈছে সেইবোৰ হ'ল 1st জুলাই নেশ্যনেল ডক্টৰ্ছ ডে, নেশ্যনেল পোষ্টেল ৱৰ্কাৰ্ছ ডে, 10th জুলাই হৈছে গ্ল'বেল এনাৰ্জি ইণ্ডিপেণ্ডেন্স ডে, 11th জুলাই ৱৰ্ল্ড পপুলেশ্যন ডে, জনসংখ্যা দিৱস, 15th জুলাই ৱৰ্ল্ড য়থ স্কিলছ ডে, 17th জুলাই হৈছে ৱৰ্ল্ড ডে ফৰ ইণ্টাৰনেশ্যনেল জাষ্টিছ, 28th জুলাই হৈছে ৱৰ্ল্ড নেচাৰ কনজাৰ্ভেশ্যন ডে, অৰ্থাৎ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় এইটো দিৱস। আগষ্টৰ যিবিলাক ইম্পৰ্টেণ্ট ডেইজ সেইবোৰ হৈছে
9th আগষ্ট ইণ্টাৰনেশ্যনেল ডে অফ ৱৰ্ল্ডছ ইণ্ডিজিনাছ পপুলেশ্যন, অৰ্থাৎ যিসকলক আমি ভূমিপুত্ৰ বুলি কওঁ সেইসকলৰ ৰাইটছবিলাক সংৰক্ষণৰ কাৰণে, তেওঁলোকক সজাগ কৰিবৰ কাৰণে এই দিৱসটো পালন কৰা হয়। 12th আগষ্ট ইণ্টাৰনেশ্যনেল য়থ ডে। 15th আগষ্ট আমি জানো আমাৰ স্বাধীনতা দিৱস, এতিয়া আহি আছে স্বাধীনতা দিৱস। 19th আগষ্ট ৱৰ্ল্ড ফটোগ্ৰাফী ডে। 29th আগষ্ট নেশ্যনেল স্পৰ্টছ ডে। এইটো দিৱস ধ্যান চান্দৰ বাৰ্থডে হয়, আৰু তেখেত যিহেতু আমাৰ দেশৰ এজন খুব ভাল হকী খেলুৱৈ আছিল, এজন ভাল স্পৰ্টছ পাৰ্চনেলিটি আছিল, গতিকে তেখেতৰ জন্মদিনটোকে নেশ্যনেল স্পৰ্টছ ডে বুলি ঘোষণা কৰা হৈছে। 30th আগষ্ট হৈছে স্মল ইণ্ডাষ্ট্ৰি ডে। ছেপ্টেম্বৰ 5th ছেপ্টেম্বৰ টিচাৰ্ছ ডে, নেশ্যনেল টিচাৰ্ছ ডে, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 8th ছেপ্টেম্বৰ ৱৰ্ল্ড লিটাৰেচি ডে। 14th ছেপ্টেম্বৰ হিন্দী ডে। 16th ছেপ্টেম্বৰ ৱৰ্ল্ড ওজন ডে। 21st ছেপ্টেম্বৰ ইণ্টাৰনেশ্যনেল ডে অফ পিচ। 25th ছেপ্টেম্বৰ ছ'চিয়েল জাষ্টিছ ডে। 27th ছেপ্টেম্বৰ ৱৰ্ল্ড টুৰিজিম ডে। আমি আগতে নেশ্যনেল টুৰিজিম ডে পাই আহিছিলোঁ জানুৱাৰীত, আৰু এইটো হৈছে ৱৰ্ল্ড টুৰিজিম ডে। অক্টোবৰৰ ইম্পৰ্টেণ্ট ডেজবিলাক হৈছে 2nd অক্টোবৰ ইণ্টাৰনেশ্যনেল ডে অফ নন ভাইলেঞ্চ। 3rd অক্টোবৰ ৱৰ্ল্ড হেবিটেট ডে, ৱৰ্ল্ড নেচাৰ ডে। 5th অক্টোবৰ ৱৰ্ল্ড টিচাৰ্ছ ডে, যেনেকৈ 5th ছেপ্টেম্বৰ আছিলে ভাৰতৰ শিক্ষক দিৱস, আৰু এইটো যিটো 5th অক্টোবৰ সেইটো গোটেই বিশ্বতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 6th অক্টোবৰ ৱৰ্ল্ড ৱাইল্ড লাইফ ডে। 11th অক্টোবৰ ইণ্টাৰনেশ্যনেল গাৰ্ল চাইল্ড ডে। আমি নেশ্যনেল গাৰ্ল চাইল্ড ডে পাইছিলোঁ জানুৱাৰীত, আৰু অক্টোবৰত কি হয় ইণ্টাৰনেশ্যনেল গাৰ্ল চাইল্ড ডে হয়। 16th অক্টোবৰ ৱৰ্ল্ড ফুড ডে। দুটা দিৱস আছে বেলেগ বেলেগ, এটা ৱৰ্ল্ড ফুড ছেফটি ডে আছিলে, আৰু এইটো হৈছে ৱৰ্ল্ড ফুড ডে। 17th অক্টোবৰ ইণ্টাৰনেশ্যনেল ডে ফৰ দ্য ইৰাডিকেশ্যন অফ পভাৰ্টি, দৰিদ্ৰতা দূৰীকৰণৰ বাবেও এটা দিন ধাৰ্য কৰা হৈছে। আৰু 24th অক্টোবৰ UN ডে। কিয় UN ডে বুলি কয়? কাৰণ এইটো দিনাখনতে 1945ত UN এষ্টাব্লিছ কৰা হৈছিলে। নৱেম্বৰৰ ইম্পৰ্টেণ্ট ডেজবিলাক হৈছে 5th নৱেম্বৰ ৱৰ্ল্ড ৰেডিঅ'গ্ৰাফী ডে। 7 নৱেম্বৰ ৱৰ্ল্ড কেঞ্চাৰ এৱেৰনেছ ডে। 17 নৱেম্বৰ নেশ্যনেল জাৰ্নেলিজিম ডে। এতিয়া চাব, এটা হৈছে নেশ্যনেল জাৰ্নেলিজিম ডে আৰু এটা আছিলে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে। 19 নৱেম্বৰ ৱৰ্ল্ড চিটিজেন ডে। 21st নৱেম্বৰ ৱৰ্ল্ড ফিচাৰিজ ডে। 29th নৱেম্বৰ ইণ্টাৰনেশ্যনেল ডে অফ ছলিডাৰিটি উইথ পেলেষ্টিনিয়ান পিপল। ডিচেম্বৰৰ ইম্পৰ্টেণ্ট ডেজবিলাক হৈছে 1st ডিচেম্বৰ ৱৰ্ল্ড এইডছ ডে। 2nd ডিচেম্বৰ ইণ্টাৰনেশ্যনেল ডে অফ এবলিশ্যন অফ স্লেভাৰী, অৰ্থাৎ দাসত্ব যাতে সম্পূৰ্ণৰূপে নাশ হয় তাৰ বাবে এই দিনটো পালন কৰা হয়। বৰ্তমান স্লেভাৰী আচলতে নাই, কিন্তু ষ্টিল দাসত্ব যাতে সম্পূৰ্ণৰূপে বিনাশ হয়, কিছুমান ফৰ্মত যিহেতু থাকিব পাৰে, গতিকে সেইখিনিৰ কাৰণে যাতে মানুহ সজাগ হয়, কোনেও যাতে কাৰোৰ বন্দী হ'ব নালাগে, তাৰ বাবে এই দিনটো পালন কৰা হয়। 3rd ডিচেম্বৰ হৈছে ইণ্টাৰনেশ্যনেল ডে অফ পিপল উইথ ডিজেবিলিটিজ, অৰ্থাৎ বিশেষভাৱে সক্ষম লোকসকলৰ কাৰণে এইটো দিন পালন কৰা হয়। 9th ডিচেম্বৰ ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট কাৰাপশ্যন। 10th ডিচেম্বৰ হিউমেন ৰাইটছ ডে। 14th ডিচেম্বৰ ইণ্টাৰনেশ্যনেল এনাৰ্জি ডে। 29th ডিচেম্বৰ ইণ্টাৰনেশ্যনেল বায়'ডাইভাৰ্চিটি ডে। গতিকে এইখিনিয়ে আছিল ইম্পৰ্টেণ্ট ডেজ এণ্ড ইভেণ্টছ। এইবিলাক খুবেই ইম্পৰ্টেণ্ট হয় আৰু পৰীক্ষাত এইবিলাক আহি থাকে, গতিকে আপোনালোকে এইখিনি চাব, আৰু যদি কণ্টেণ্টখিনি চাই ভাল পাইছে তেন্তে নিশ্চিতভাৱে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে নিশ্চিতভাৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।